গ'ল মোৰো মনটো ইয়াত ৰোৱাই নাই মোৰো অসমলৈ মোৰ ঘৰখনলৈ উৰা মাৰিছে মনটোৱে কিন্তু উপায়টো নাই এতিয়া পৰিস্থিতি এনেকুৱা আৰু যেহেতু মই এতিয়া ইয়াৰ পৰা মই সোনকালে যাবও নোৱাৰো পটককে যাবও নোৱাৰো কিন্তু তথাপিও চেষ্টা কৰি কম আয়োজনেৰে উৰুকাৰ সাজ খালো আৰু লগতে আজি বিহু বুলি মুগাৰ সাজযোৰ পিন্ধিছো নমস্কাৰ মই শাশ্বতী কৈ আছো আৰু আপোনালোক সকলোকে নৱবৰ্ষৰ শুভকামনা জনালো সকলো ভালে থাকক সুখত থাকক মিটা যোগাৰ কাৰণে নিশ্চয় এবাৰ সকলোৰে মনটো অলপ হেঙা আৰু যেহেতু লকডাউন চলি আছে কিন্তু তথাপিও আপোনালোকে নিজৰ পৰিয়ালৰ লগতে আছে গতিকে ভালদৰে থাকক আৰু আমি বিহু বুলি অসমীয়াই তাৰটো আমি বেছি নাই ইয়াত আমি 4 গৰাকী আছো কিন্তু আমি বিহু বুলি অসমীয়া আমি ৰৈ থাকিব নোৱাৰিলো আৰু আমি গুটেই কেগৰাকী উইথ ফুল প্ৰিকশন আমি ইমান অসুবিধাৰ মাজতো তথাপিও আমি লগ হৈছো আমি আমাৰ মৰমৰ বিহুটি আমাৰ যি পৰম্পৰা হে পৰম্পৰা বজাই ৰাখিবলৈ গতিকে আমাৰ লগত আপোনালোকেও আজি এই ভিডিঅটো উপভোগ কৰক আৰু সকলোকে আমি আহি আছো আমি গুটেই কেগৰাকী একেলগে আৰু মোৰ ফালৰ পৰা মই জনাইছো আপোনালোকক সকলোকে নৱবৰ্ষ তথা ৰঙালী বিহুৰ হিয়া ভৰা শুভকামনা সীমিত যোগাৰেৰে হলেও ৰঙালী বিহুৰ উৰুকা দিনাও উৰুকাৰ পৰম্পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰিলো আৰু বিহুৰ দিনা গোহাঁইৰ আগত দিবলৈ কল আনি থৈছিলো গতিকে এইদৰেই বিহুৰ পৰম্পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰিলো বিহু বুলি বহুতো মন আছিলে আমি ইয়াত বেছি নহয় 5 গৰাকী মান আছো অসমীয়া একেলগে বিহু উদযাপন কৰিম বুলি ভাবিছিলো কিন্তু লকডাউনৰ কাৰণে আমি নোৱাৰিলো কিন্তু তথাপিও মনটোৱে কোনো কাৰণতে নামানে বাৰু আজিও নামানিলে মুগাৰ কাপোৰ লৈ আহিছিলো আৰু মুগাৰ সাজ পিন্ধি পেলাই মই ৰেডি অলপ মই বতৰটো বেয়া যদিও অলপ মই বাহিৰলৈ ওলাই আহিছো অকণমান বিহু বুলি এক পাক মাৰো বুলি ভাবিছো বিহুৰ দিনা ঘৰত মায়ে বনোৱাৰ দৰে ৰুটি বনালো ভাতৰ হলনি আৰু লগত ক্ৰীম আছিলে আৰু পায়সো বনালো সব মোৰ পিঠা হৈ গ'ল আৰু এটা মই বস্তু বনাইছো এইটো হৈছে কালাকানৰ কাৰণে প্ৰিপাৰেচন আৰু এইফালে মোৰ মাৱা ৰেডি অ হো 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 ওকে ইটস অলমোস্ট ৰেডি কালাকান ৰেডি এতিয়া মই ডিপ ফ্ৰিজত থৈ দিম আৰু এয়া মই গৈ আছো বল্ট বুক কৰি গাড়ীত মলিকুলি টৰ্ন হোষ্টেললৈ য'ত মোৰ লগৰ কেগৰাকী আছে গতিকে বলক আপোনালোক লগৰজনী ৰৈ আছে বিদিশা তাইক লগ কৰিবলৈ গৈ আছো ইয়াত যদিও লকডাউন কিন্তু ইমান এটা নহয় দোকানবিলাক খুলিছে কিন্তু মানুহৰ ইমান গেদাৰিং নাই বিদিশা she is waiting for me oho বিদিশা আজি কি স্পেশাল বনাই আনিছা নকওঁ এতিয়া সাৰপ্ৰাইজ বিদিশা দূৰত্ব মেইনটেইন কৰি পেলাই হেপী বিহু ক'ত গ'ল হেপী বিহু আজি লকডাউনৰ পিছত প্ৰথম মই বাছত উঠিলো বেয়া লগা নাই বহুত অভিয়াসলি ভালে লাগিব সো বিহুৰ কাৰণে এটা বেলেগ এটা এক্সাইটেড হৈ আছো বিহু বুলি আৰু লকডাউনৰ পিছত প্ৰথমবাৰ উঠিছোতো সেইকাৰণে অকণমান ভয় লাগিছিল যদিও কিন্তু ইয়াত এটা ভাল যে দুৱাৰ ইয়াত টাচ কৰিব নালাগে নিজে নিজে দুৱাৰ খুলি যায় যেনেকৈ শ্বপিং মলবিলাকত গতিকে সেইফালৰ পৰা বহুত ছেফ আৰু এইফালে ড্ৰাইভাৰৰ ওচৰত একদম যাব দিয়া নাই চ' ছেফ আহি পাই গলো আৰু অলপ পিছত আমি এতিয়া হোষ্টেলত সোমাব নোৱাৰো কাৰণ হোষ্টেলটো এতিয়া বন্ধ আছে আৰু বাহিৰৰ পৰা যেতিয়া ভিতৰৰ পৰা যেতিয়া আহিব তেতিয়াহে আমি সোমাব পাৰিম চ' আমি চেল্ফি উঠাত বিজি আছো আৰু অলপ পিছতে আমাৰ বিহুৰ যোগাৰ চাব This is Bihu special. Hello. Oh, moi wasu moi. Yeah, bani ase Bihu special chicken curry, chicken butter masala. Oh, wow. And she is the safe of the day. Aru yat etu pulao. Wow. Wow. Kota hilu mane. Etu just Bihu special. Aru kini chicken etu baki ase etu. Curry to ready mane. Thank you. Tumalok arisa kiman bhal lagise na ami gute kijoni mili pela Bihu. Etia Bihu lagise.
The cook of the day, Lotika Joya Hom. তাই যে পিঠা বনাই পেলাই মোক দেখুৱালে মোৰ জছ উঠি গ'ল সেইকাৰণে মই ৰাতিপুৱা মুখ নোধোৱাকে পিঠা বনাই আনিছো সো এতিয়া চলি আছে সেলফি সেশন বনাইছে লতিকা বনাইছে লতিকা কিবা কবা এতে বিহু বুলি আছে সকলোৰে ৰঙালী বিহুৰ শুভেচ্ছা থাকিলে আমি আয়োজন কৰিছো অলপ ফূৰ্তি ফাৰ্তা কৰো আপোনালোকৰ ঘৰ থেকে ফূৰ্তি ফাৰ্তা কৰক এয়া হাঁহ বনাইছো ক্ষীৰ বনাইছো তাৰপিছত পিঠা বনাইছিলো পিঠা লাৰু শুকান মাছ বিলাহী ৰঙালাওৰ চাটনি এয়া পৰাইছে পোলাও বনাইছে চিকেন বাটাৰ মছলা বনাইছে পিঠা লাৰু সব আছে গতিকে সীমিত যোগান বহুত ভালকে বানিছে এনে বিচাৰ কৰি থাকে বাই সীমিত যোগান নহলে আপোনালোকে শুনিব বহুতে ভাল লাগিলে আজি কাৰণ ঘৰৰ পৰা আঁতৰত আছো অসমৰ পৰা আঁতৰত আছো খুব বেয়া লাগে মনটো আৰু আপোনালোক সকলো একেলগে আছে যদিও আপোনালোক তাত একেলগে আছে তথাপিও গম পাইছো লকডাউনত আছে বিহু বুলি অসমীয়া বিহু নাপাতি থাকিম কেনেকে আৰু আমাৰ কপাল ভাল জানি ৰাইজ মোৰ আজি অনলাইন ক্লাছ আছিলে কিন্তু মই বিহুৰ নামত মই 12-15 ক্লাছটো মিছ কৰি দিছো মই একদম পাহৰি গৈছো বস্তু বনাইছিলো গতিকে মোৰ ক্লাছ কৰা নহল সৰি সো গম পাইছে আমাৰ কিমান ফূৰ্তি প্লিজ ডোন্ট মাইণ্ড যে আমি চিন্তাটো অবভিয়াছলি লাগিবই আমি বাহিৰত আছো কিন্তু ষ্টিল আমি উইথ ফুল প্ৰিকশ্যনছে আমি কাম কৰিছো আৰু আমি যদি এইখিনি ঘৰৰ মানুহৰ নিচিনাকে আমি সকলোকে ৰঙালী বিহুৰ পুনৰ মৰম শুভেচ্ছা জনালো ধন্যবাদ ভালে থাকিব